নমস্কাৰ বন্ধু বান্ধৱীসকল, পোনপ্ৰথমে আপোনালোকক স্বাগতম জনাইছোঁ আমাৰ চেনেল মাইটি লাৰ্ণাৰ্ছলৈ। আৰু আপোনালোকে হয়তো জানে যে আগন্তুক যি DLED বাছনি পৰীক্ষা আহি আছে, সেই DLED বাছনি পৰীক্ষাৰ তাৰিখ অৰ্থাৎ কোনদিনাখন সেই DLED বাছনি পৰীক্ষা অনুষ্ঠিত হ'ব তাৰ পৰীক্ষাৰ দিনটো আপোনালোকৰ বাবে নিৰ্ধাৰণ কৰি দিয়া হৈছে। আৰু সেয়েহে SCERTয়ে দিয়া যিখন নটিচ, সেই নটিচখন আপোনালোকে আমাৰ আগৰ ভিডিঅ'টোত চাই ল'ব। আৰু আগৰ ভিডিঅ'টোত আমি 12 ছেপ্টেম্বৰ বুলি উল্লেখ কৰিছিলোঁ, কিন্তু পৰৱৰ্তী পৰ্যায়ত SCERTয়ে যিখন নতুন নটিচ জাৰি কৰিছিল, সেই নটিচত স্পষ্টভাৱে উল্লেখ আছে যে অহা 19 ছেপ্টেম্বৰ তাৰিখে আপোনালোকৰ যি 2021-23 বৰ্ষৰ DLED বাছনি পৰীক্ষা আছে, সেই DLED বাছনি পৰীক্ষা অনুষ্ঠিত হ'ব। আৰু সেয়েহে আপোনালোকে যুদ্ধগতিত এতিয়াৰ পৰা প্ৰস্তুতি আৰম্ভ কৰক, কাৰণ বন্ধুসকল আপোনালোকে হয়তো জানে যে এই বছৰেই DLEDৰ শেষ, কাৰণ আপোনালোকৰ বেটছটোৱে হ'ব আটাইতকৈ শেষৰটো বেটছ DLEDৰ। আৰু ইয়াৰ পাছত আৰু কোনো নতুনকৈ DLEDত এডমিশ্যন দিয়া নহ'ব, লাগিলে সেয়া আপোনালোকৰ অ'পেন এডুকেশ্যনতে হওক বা ৰেগুলাৰভাৱে হওক। আৰু বন্ধুসকল, আজি মই আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে জনাব বিচাৰিছোঁ যে আগন্তুক আপোনালোকৰ যি DLED বাছনি পৰীক্ষা আহি আছে, সেই DLED বাছনি পৰীক্ষাৰ এডমিট কাৰ্ড কেতিয়াৰ পৰা আপোনালোকে ডাউনলোড কৰিব পাৰিব, কেনেকৈ ডাউনলোড কৰিব তাৰ বিষয়ে আপোনালোকক সবিশেষ জনাম। আৰু সেয়েহে আপোনালোকে আমাৰ ভিডিঅ'টো মনোযোগেৰে চাওক। আৰু যিসকলে আমাৰ ভিডিঅ'টোৰ যোগেদি প্ৰস্তুতি চলাই আছে সেইসকলকো কৈছোঁ, আৰু আন যিসকলে নতুনকৈ আমাৰ ভিডিঅ'সমূহ চাইছে সেইসকলে আমাৰ চেনেলটো সকলোৱে ছাবস্ক্ৰাইব কৰি লওক, কিয়নো আমাৰ চেনেলটোত আগতে বহুত ভিডিঅ' প্ৰস্তুত কৰা হৈ আছে। প্ৰায় 70% আপোনালোকৰ চিলেবাছৰ কভাৰ কৰি থোৱা হৈছে, সেইখিনি চালে আপোনালোক নিশ্চয় উপকৃত হ'ব। আৰু পৰৱৰ্তী পৰ্যায়ত আগন্তুক দিনকেইটাত আমি আপোনালোকৰ বাবে ইম্পৰ্টেণ্ট যিখিনি কুৱেশ্যন, সেই কুৱেশ্যনখিনি লৈ আহিম, গতিকে আপোনালোকে মনোযোগেৰে আমাৰ ভিডিঅ'টো চাই থাকিব। আৰু বন্ধুসকল, এতিয়া চাওক আপোনালোকৰ এডমিট কাৰ্ড কেতিয়াৰ পৰা ডাউনলোড কৰিব পাৰিব। ইয়াত চাওক, আজি বাতৰি কাকতবিলাকত এটা নটিচ প্ৰকাশ পাইছে, এখন জাননী প্ৰকাশ পাইছে যে সেই জাননীখনত স্পষ্টভাৱে উল্লেখ কৰিছে, আৰু সেই জাননীখন মই আপোনালোকৰ আগত পঢ়ি দিছোঁ। এইখন দিছে ডাইৰেক্টৰ অফ ষ্টেট কাউন্সিল অফ এডুকেশ্যনেল ৰিচাৰ্চ এণ্ড ট্ৰেইনিং SCERT, চমুকৈ আছাম গুৱাহাটী 19। অৰ্থাৎ যিটো আপোনালোকৰ ষ্টেট কাউন্সিল অফ এডুকেশ্যনেল ৰিচাৰ্চ এণ্ড ট্ৰেইনিং আছে, তাৰ ডাইৰেক্টৰে এইটো বাতৰিসমূহত প্ৰকাশ কৰিছে এখন নটিচ। আৰু সেয়েহে আপোনালোকে নটিচখন ভালদৰে মনোযোগ দি পানি শুনক আৰু চাই যাওক। ইট ইজ ফৰ ইনফৰমেশ্যন অফ অল কনচাৰ্ণ ডেট দ্য প্ৰি এণ্ট্ৰি টেষ্ট PET 2021 ফৰ এডমিশ্যন ইনটু 2-year ডিপ্ল'মা ইন এলিমেণ্টাৰী এডুকেশ্যন DLED কোৰ্ছ ফৰ দ্য ছিজন 2021 to 2023 under SCERT Assam, which was earlier postponed, is scheduled to be held on 19 September 2021. বন্ধুসকল, ইয়াত কৈছে যে আপোনালোকৰ যি আগন্তুক DLED বাছনি পৰীক্ষা আছিলে 2021 আৰু 23 বৰ্ষৰ বাবে, সেই DLED বাছনি পৰীক্ষা পষ্টপন হৈছিলে, আৰু পষ্টপন হোৱাৰ ফলত আপোনালোকৰ বাবে নতুনকৈ এটা তাৰিখ নিৰ্ধাৰণ কৰি দিছে, আৰু সেই তাৰিখটো হৈছে অহা 19 ছেপ্টেম্বৰ 2021 চনৰ। Candidate will be able to download his/her admit card from the website. ৱেবছাইটটো দিছে যে www.scrtassam.co.in from 12 September 2021 by entering his/her application number and date of birth generated during online submission of application. বন্ধুসকল, আপোনালোকৰ যি DLED বাছনি পৰীক্ষাত অৱতীৰ্ণ হ'ব, সেই DLED বাছনি পৰীক্ষাৰ বাবে আপোনালোকৰ কি কৈছে যে যিটো এডমিট কাৰ্ড থাকিব, অৰ্থাৎ প্ৰৱেশ পত্ৰ থাকিব, সেই প্ৰৱেশ পত্ৰখন অহা 12 ছেপ্টেম্বৰ তাৰিখৰ পৰা তেওঁলোকৰ ৱেবছাইটত উপলব্ধ হ'ব। আৰু সেয়েহে আপোনালোকে সেই ৱেবছাইটত গৈ আপোনালোকৰ নিজৰ এডমিট কাৰ্ড ডাউনলোড কৰিব পাৰিব। আৰু কিন্তু কি কৈছে যে আপোনালোকে সেই ৱেবছাইটটোত গৈ আপোনালোকৰ নিজৰ এডমিট কাৰ্ডটো ডাউনলোড কৰিবৰ কাৰণে আপোনালোকে এপ্লিকেশ্যন কৰোঁতে, অৰ্থাৎ DLED বাছনি পৰীক্ষাৰ বাবে আপোনালোকে যিটো এপ্লিকেশ্যন কৰিছিল, অনলাইন এপ্লিকেশ্যন কৰিছিল, তাৰ এটা এপ্লিকেশ্যন ID দিছিল, অৰ্থাৎ এপ্লিকেশ্যন নাম্বাৰ, অৰ্থাৎ সেই এপ্লিকেশ্যন নাম্বাৰটো আৰু আপোনালোকৰ জন্মৰ তাৰিখ, এই দুটা বস্তু এণ্টাৰ কৰিব লাগিব। আৰু সেই দুটা বস্তু এণ্টাৰ কৰাৰ পাছতে আপোনালোকৰ নিজৰ এডমিট কাৰ্ডসমূহ আপোনালোকে লাভ কৰিবলৈ সক্ষম হ'ব। বন্ধুসকল, মনত ৰাখিব, অহা 12 ছেপ্টেম্বৰ, অৰ্থাৎ 12 ছেপ্টেম্বৰৰ পৰা আপোনালোকে এডমিট কাৰ্ডসমূহ ডাউনলোড কৰিব পাৰিব। আৰু ডাউনলোড কৰি আপোনালোকে এডমিটৰ এটা কপি নিজৰ হাতত উলিয়াই ল'ব। আৰু ভৱিষ্যতে আপোনালোকে ৰিজাল্ট দিয়াৰ পাছতো এই এডমিট কাৰ্ডটো যথেষ্ট দৰকাৰ হ'ব, গতিকে আপোনালোকে এডমিট কাৰ্ডটো যথেষ্ট সযতনে ৰাখিব। আৰু বন্ধুসকল, এইটো কথা কওঁ যে এই বছৰ, অৰ্থাৎ আমি DLED কৰোঁতেও এটা আমি অসুবিধাৰ সন্মুখীন হৈছিলোঁ যে আমি DLED
যিটো বাছনি পৰীক্ষা হয়, বাছনি পৰীক্ষাৰ পাছত এডমিট কাৰ্ডটো আমি পেলাই দিওঁ, কিন্তু এডমিট কাৰ্ডটো আপোনালোকে কোনেও পেলাই নিদিব, কাৰণ সেই এডমিট কাৰ্ডটো আপোনালোকে যদি এডমিশ্যন কৰিবলৈ ছিট পায়, অৰ্থাৎ এডমিশ্যন ল'বলৈ ছিট পায়, তেতিয়া সেই ছিট পোৱাৰ পাছত আপোনালোকে এডমিশ্যন ল'বৰ বাবে সেই এডমিট কাৰ্ডৰ এটা কপি আপোনালোকে তাত গাঁঠি দিব লাগিব। গতিকে বন্ধুসকল, এডমিট কাৰ্ডটো ভালদৰে সযতনে ৰাখিব। আৰু 12 ছেপ্টেম্বৰৰ পৰা ই ৱেবছাইটত উপলব্ধ হ'ব, scrt.assam.co.in আপোনালোকে তাত গৈ 12 ছেপ্টেম্বৰৰ পৰা ডাউনলোড কৰি ল'ব। আৰু বন্ধুসকল, ইয়াৰ পাছত আমাক বহুতে প্ৰশ্ন কৰি আছে যে DLED ইনভেলিড হ'ব নেকি? বন্ধুসকল, আমি সকলোৱে গম পাইছোঁ যে DLED ইনভেলিড হোৱাৰ ক্ষেত্ৰত শিক্ষামন্ত্ৰীয়ে সদনত এইকেইদিন যথেষ্ট কিছুমান কথা কৈ আছে, আৰু সেয়েহে আপোনালোকক মই এইটো কথা জনাওঁ যে হয়, DLED ইনভেলিড হ'ব, কিন্তু কি কৈছে যে DLED কোৰ্চটো 2023 বৰ্ষৰ পাছত আৰু নাথাকিব, অৰ্থাৎ আপোনালোকৰ বেটছটো আটাইতকৈ শেষৰ বেটছ। মই আগতেও কৈছোঁ, সেয়েহে এইবাৰ প্ৰতিযোগিতা বহুত হ'ব, ভালদৰে প্ৰিপেৰেশ্যন চলাওক আৰু DLED কৰি থওক। আৰু DLEDটো কি হ'ব যে 2023 বৰ্ষৰ পাছত DLED নতুন বেটছ নাথাকিব, আপোনালোকৰ বেটছটোৱে নতুন বেটছ, আৰু আপোনাৰ কি বুলি কৈছে যে DLEDটো নাথাকিলে এটা বিকল্প পদ্ধতিৰ দ্বাৰা শিক্ষক নিৰ্বাচন, অৰ্থাৎ শিক্ষক যোগ্যতাৰ বাবে এটা বিকল্প কোৰ্চ আহিব। আৰু সেইটো কি কৈছে যে DLED ইনভেলিড হ'লে শিক্ষকৰ চাকৰিৰ বাবে বিকল্প কি কৰিব লাগিব, অৰ্থাৎ আমাৰ শিক্ষামন্ত্ৰী মহোদয়ে কৈছে যে BEdৰো ভেলিডিটি নাথাকিব কেতিয়াৰ পৰা, 2030 চনৰ পৰা। আৰু গতিকে আপোনালোকে চাব যে ইণ্টিগ্ৰেটেড BEd নামৰ এটা নতুন কোৰ্চ আহিব, আৰু সেইটো কৰিব লাগিব। আৰু যিসকলে DLED কৰি থৈছে বা আপোনালোকে যিসকলে কৰিব, সেই DLED কৰি থোৱা প্ৰাৰ্থীসকলৰ বাবে DLEDটো কিন্তু ইনভেলিড নহয়, অৰ্থাৎ নতুন যিসকলে কৰিব বিচাৰিব তেওঁলোকৰ কাৰণেহে DLEDটো নাথাকিব। কিন্তু যিসকলে DLED পাছ কৰিব তেওঁলোকৰ কাৰণে নিশ্চয় চৰকাৰে কিবা বিকল্প চিন্তা কৰিব। আপোনালোকে এইটো ভয় নাখাব যে DLEDটো একেবাৰে আপোনালোকৰ চাৰ্টিফিকেটবিলাক কাম নাইকিয়া হৈ যাব। চাৰ্টিফিকেটবিলাকৰ নিশ্চয় কামত আহিব, আপোনালোকে ভয় নকৰিব, চৰকাৰে সকলোৰে বাবে চিন্তা কৰিব। আৰু বন্ধুসকল, আপোনালোকক আকৌ পুনৰবাৰ জনাইছোঁ যে অহা 12 ছেপ্টেম্বৰৰ পৰা আপোনালোকৰ এডমিট কাৰ্ডসমূহ ৱেবছাইটত উপলব্ধ হ'ব, সেয়েহে আপোনালোকে মনোযোগেৰে সেই দিনটোলৈ অপেক্ষা কৰক আৰু ভালদৰে পঢ়া শুনা কৰক। এতিয়াও বহুকেইটা দিন বাকী আছে, আৰু এইবাৰ পৰীক্ষা যথেষ্ট টান হ'ব, সেয়েহে আপোনালোকে ভালদৰে প্ৰস্তুতি চলাওক। ধন্যবাদ বন্ধুসকল।